মাছ ডাঙৰ এইটো ৰঙা ৰঙৰ এইটো কি মাছ জানো নামটো নাজানো বৈদ্য ডাঙৰ বে মানে বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলোৰে নিশ্চয় ভালে চাগে আজি আকৌ আহিছোঁ আপোনালোকৰ মাজত অন্য এটা নতুন ভিডিঅ' খুব বেছি ৰ'দ দিছে সেইকাৰণে চকুটো মেলিব পাৰে চকুতে ৰ'দটো লাগি এইফালে চকুটো বন্ধ হৈ থাকে अच्छा है मैं अंधा हूँ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো অকণমান বেলেগতকৈ বেলেগ হ'ব আজি লৈ ওলাইছোঁ দাও চাও লৈ ওলাইছোঁ আৰু আমাৰ এই লক্ষ্মণে পলিথিন লৈছে এতিয়া আমি যাম পাহাৰত আজি ভিডিঅ'টো অলপ বেলেগতকৈ বেলেগ হ'ব গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব বন্ধু বান্ধৱীসকল এইকেইদিন ৰুমত ডিউটি চিউটি নাই এনেই খাই বৈ শুই চবে অষ্ট্ৰেলিয়া গাহৰি লিখাকৈ बाबा শুই এনেই আছোঁ আৰু কাম বন নাই ডিউটি চিউটি চলা নাই সেইকাৰণে ভাবিছোঁ আজি অকণমান পাহাৰতে গৈ কিবা কিবি শাক পাচলি কি পাওঁ বিচাৰি আনো তাকে যাব ওলাইছোঁ পাহাৰত আমি দাও চাও লৈ বন্ধু বান্ধৱীসকল আমি এতিয়া এই ৰাস্তাটো দি যাম এই পাহাৰৰ ওপৰত যাম এই পাহাৰৰ ওপৰত পানী আছে নিশ্চয় মাছ পাব চাগে পিছত আহি বিচাৰি চাওঁ মাছ এতিয়া আমি যাব লাগিব এই নঙলা কি কয় নঙলা না গেটটো আমি পাৰ হৈ যাব লাগিব ইয়াততো লক্ষ্মণ মাছ পাব চাগেতো পানী ধুনীয়া পাৰিব এতিয়া আমি এইটো ৰাস্তাতে যাব লাগিব ইমান ওখ হ'ব গছ কাটিব নাপায় অক্সিজেন নোহোৱা হৈ যাব নহ'লে বান্ধৱীসকল চাওক পাহাৰৰ ওপৰত পানী কেনেকৈ ওলাই থাকে এইটো কোনোবা ঝৰ্ণাৰ পৰা এই পানীটো এই পানীটো কোনোবা ঝৰ্ণাৰ পৰা আনিছে আনি ইয়াত এনে কাম কৰা মানুহবিলাকে ইয়াত পানী খাবৰ কাৰণে এই পানীটো মানে ইয়াত কিবা কৰা হৈছে পাইপটো লগোৱা হৈছে আৰু এই পাহাৰ কাম কৰা লোকসকলে এই পজাটোত আহি খন্তেক জিৰণি লয় আৰু দুপৰীয়া সাঁজ ইয়াতে খাই চাগে আমাৰ অসমত নিজৰ ঘৰটো ইমান ভালকৈ বনাব নোৱাৰোঁ আৰু ইহঁতে এই অৰুণাচলত পাহাৰৰ ওপৰত ইমান ধুনীয়া ঘৰবোৰ সাজি ৰাখে বন্ধু বান্ধৱীসকল আপোনালোকে এই পাহাৰৰ এটা মানে জংঘলৰ এটা আমি শাক বুলি কওঁ ইয়াক চিনি পাই নাই এইজোপা গছ এইজোপা আমি এনে পাকুম বুলি কওঁ আৰু কিছুমান লোকসকলে কি বুলি কয় লেফাফা বুলিও কয় নেকি এইটো অকণমান খাই খুব ভাল লাগে বইল কৰি খাই খুব ভাল লাগে অকণমান তিতা টাইপৰ লাগে সেইকাৰণে ইয়াত বহুত ৰোৱা আছে এইবোৰ মোৰ ঘৰতো আছে বাৰু মোৰ ঘৰত গ'লে মই দেখুৱাম মই এতিয়া ঘৰত যোৱা নাই যাম 13 তাৰিখমানত যাম চাগে এই শাকটো খাই খুবেই ভাল লাগে আমি খুব ভাল পাওঁ বন্ধু বান্ধৱীসকল আমি আহি থাকোঁতে পাহাৰৰ এটা খুলি আছিলে এই খুলিটোত মাছ বহুত দেখি পাইছোঁ মানে এই মাছখিনি ধৰিম চাগে এতিয়া আমি ধৰি মেলি লৈ যাম ডাঙৰ মাছ আছে মই আপোনালোক এই পানীখিনি মাছখিনি ঘোলা কৰি দিলে মাছকেইটাক দেখি নোপোৱা গ'ল এতিয়া আমি যেতিয়া মাছকেইটা উঠাম নহয় তেতিয়া আপোনালোকক মই ভিডিঅ'টো জুম কৰি দেখুৱাব চেষ্টা কৰিম অকল আমি ইয়াত এতিয়া লাঙি জাল টানিম বহুত দীঘল আমি 3 ডাবল কৰিছোঁ কাৰণ ফুটাকেইটা বহুত বহল আছেতো মাছকেইটা অকণমান সৰু আছে হয়তো জালটোত নহ'ব পাৰে কাৰণ আমি 3 ডাবল কৰিছোঁ এতিয়া মাছ টানিম আমি বন্ধু বান্ধৱীসকলে মই মাছখিনি এইকেইটা পালোঁ ডাঙৰে আছে বাৰু কি মাছকেইটাৰ নাম নাজানো এইবোৰ এতিয়া এই লক্ষ্মণে ধৰি আছে লক্ষ্মণ মাছ ধৰি আছ পাইছ নাই চাওঁ ডাঙৰবিলাক ধৰচোন বন্ধু বান্ধৱীসকলে এয়া চাওক লক্ষ্মণে মাছ ধৰিছে বামত দিব এতিয়া এইবোৰ চাওক এইবোৰ একেবাৰে ইমান এটা পায় এই মাছ ধৰাৰ ইমান এক্সপিৰিয়েঞ্চ নাই চব গিৰাই আছে বন্ধু বান্ধৱীসকল এতিয়া মই মাছ ধৰিম এখন হাতেৰে এইটো এখন হাতৰ পাৱাৰ এখন হাতৰ পাৱাৰ গ'ল এইটো
অকল ইয়াত মাছটো বহুত আছে কিন্তু এই পানীটো অকণমান বেছি বোকা বেছি মানে আপোনাৰ একাঠুমান হৈ যায় পানীখিনি ইমান নাই কিন্তু বোকাত মাছখিনি চব লুকুৱাই থাকে মানে এইকাৰণে লক্ষ্মণে বিচাৰি পোৱা নাই লাহে লাহে বিচাৰি আছে ডাঙৰ ডাঙৰ কেইটামান পালে গুচি যাম আৰু পালোঁ বহুতখিনি পালোঁ আৰু কেইটামান ৰাখি থৈ যাম এনেকুৱা মানে ভেটা এটা দিয়া আছে আজি কেইটামান খাম আৰু বেলেগ দিন কেইটামান খাম তেনেকৈ সদায় অলপ অলপকৈ কেইটামানকৈ খাই থাকিম একেদিনে যদি খাই কিনে শেষ কৰোঁ আৰু ক'ত হ'ব এই বুলিয়ে ডাঙৰ মাছ বন্ধু বান্ধৱীসকল কৈ লক্ষ্মণে হেৰুৱাই পেলালে ইয়াতে আছিলে বোলে বন্ধু বান্ধৱীসকলে ইফালে ডাঙৰ মাছ এইটো ৰঙা ৰঙৰ এইটো কি মাছ জানো নামটো নাজানো বৈদ্য ডাঙৰ বে মানে ইমান ডাঙৰ দেখিছ ইয়াক আজি বৈদ্য খাম আমি এক পামান হ'বই চাগে তাৰপিছত এইটো বহুত ডাঙৰ মাছ বন্ধু বান্ধৱীসকল বন্ধু বান্ধৱীসকল গ'ল মাছটো গ'ল বন্ধুসকল ফাইনেলি মাছখিনি লৈ এই আহি পালোঁ এতিয়া আমি মাছখিনি মানে প্ৰথমে আমাৰ ভৰি হাতখিনি পূৰা লেতেৰা হৈছে এইখিনি ধুই মেলি মাছখিনি বাছি মেলি ফ্ৰাই কৰি একদম শুকান ড্ৰাই ফ্ৰাই কৰি ভাতৰ লগত কেম খাই দিম অকল এতিয়া মই হাত ভৰি ধুম হাত ভৰিখিনি গোটেই বোকা হৈ আছে ব্ৰাছটো ক'তবা আছে ব্ৰাছ এই ব্ৰাছটো দি আমি ভৰি ধুম অকে চাবোনটো ইমান আছে এতিয়া আমি লাক্স বয় চাবোনত ভৰি আহোঁ লাক্স বয় পানী কেনেকুৱা হৈছে কোলা বন্ধু বান্ধৱীসকলে এইটো কিবা হেণ্ডি প্লাছ লগোৱা আছিলে অকণমান এই ছাল গৈছিলে সেই চাবোনটো অকে চাবোন লগত বোলে ভৰি হাত চাফা হয় হেল্ল' বন্ধু বান্ধৱীসকল ভৰি হাত ধুই মেলি ফাইনেলি হৈ গ'ল এতিয়া মই এই বিচনাখনত শুই ভিডিঅ'টো এডিটিং কৰি আপোনালোকৰ মাজত দি দিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব চাই খুবেই ভাল পাব বুলি আশা ৰাখিলোঁ পানীৰ পৰা আনি চৰিয়াটোত পানী দি কিনে থৈ দিছে খুব আনন্দত খেলি আছে মাছকেইটা জঁপিয়াই আছে পানীত আজিলৈ ভিডিঅ'টো ইমানে আছিলে বাই